গোটেই জংগল চাফাৰী কৰিলোঁ জীপ মানে জীপত গৈ পেলাই জংগল চাফাৰী কৰিলোঁ গোটেইখিনি চ' ভাল লাগিলে গৈ পেলাই আৰু ইয়াত মানে এক্সপিৰিয়েঞ্চটো অকণমান বেলেগেই হৈছে মানে এইকেইদিন ইমান হুলস্থুল হৈ আছিলে মানুহখিনি আহিছিলে ভাল লাগিছে বেয়া লগা নাই মানুহ মানে একদম নিজান ঠাইত অকণমান বহি খেতি পথাৰখিনি চাই পিনে চাওক গোটেই খেতি পথাৰ আছে চ' আছোঁ হুলুং ইকো কেম্পত আৰু আপোনালোকক স্বাগতম জনাইছোঁ ছেকেণ্ড চেনেল UB ব্লগছ অসমলৈ আৰু আজি এতিয়া খানা হ'ব খানাখিনি আপোনালোকক দেখুৱাম আৰু কি কৰিম আৰু আপোনালোকে ফাৰ্ষ্ট চেনেলত গৈ পেলাই চাবগৈ পাৰিব আজি আমি গ'লোঁ চাফাৰী কৰিবলৈ গোটেই জংগল চাফাৰী কৰিলোঁ জীপ মানে জীপত গৈ পেলাই জংগল চাফাৰী কৰিলোঁ গোটেইখিনি চ' ভাল লাগিলে গৈ পেলাই আৰু এতিয়া আপোনালোকৰ লগত মানে এইটো চেনেলত দেখুৱাম যে কি হৈ আছে কি নাই হোৱা এইখিনি গোটেইখিনি দেখুৱাম তো চাই থাকক আৰু ইণ্টাৰেষ্টিং যদি পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু খানা হ'ব খানা খাম আৰু আপোনালোককো দেখুৱাই যাম আৰু এইবোৰে পৰিৱেশটো একদম পূৰা নেচাৰৰ লগত আৰু এনেকৈ লাইক আৰু আপোনালোকক এটা বস্তু এটা দেখুৱাওঁ এইপিনে ট্ৰি হাউচ এটা আছে আমি য'ত আছোঁ আৰু সেইখন জেগাত আপোনালোকক দেখুৱাওঁ এইপিনে আমাৰ বাইককেইখন থৈ দিছোঁ বিকাশৰ UK আৰু মোৰখন আৰু এইপিনে যাওঁ আপোনালোকক দেখুৱাই আছোঁ এইটো ছাইড হ'ল পূৰা কাজিৰঙা আৰু এইপিনে ফেঞ্চিঙত তাঁৰত দি থোৱা আছে আৰু এই গছৰ ওপৰত যাওঁ অকণমান গৈ পেলাই এইটো চব এই গছৰ ওপৰত গৈ পেলাই ওপৰৰ পৰা ভিউটো চাওঁ ট্ৰি হাউচটো ওপৰত উঠি আহিলোঁ আৰু আহি পেলাই সেইপিনে ভিউ আৰু ৰাতি এইপিনে কোৱা মতে কালি মানে গড় চৰ হাতী চাতি আহে চ' সেইপিনে ফেঞ্চিং দি থৈছে তো এনেই আহিব নোৱাৰে কিন্তু সেইপিনে ফেঞ্চিং দি থৈছে মানে ইলেক্ট্ৰিক শ্বক দি থৈছে চ' ঝটকা লাগিলে গুচি যায় চ' একদম জংঘলৰ মাজত আৰু এইটো পৰিৱেশ মজা আৰু গছৰ হেৰি ওপৰত উঠি আছোঁ এইজোপা চব গছ তললৈ এনেকৈ আৰু আমি থকা ঠাইখন সেইপিনে আৰু ইয়াত মানে এক্সপিৰিয়েঞ্চটো অকণমান বেলেগেই হৈছে মানে এইকেইদিন ইমান হুলস্থুল হৈ আছিলে মানুহখিনি আহিছিলে ভাল লাগিছে বেয়া লগা নাই মানুহ আহিছে চবেই লগ কৰিবলৈ আহিছে কিন্তু কেতিয়াবা এনেকুৱা এটা মন যায় নহয় আপুনি একদম এখন অচিনাকি ঠাইত গুচি যাওকগৈ একদম শান্তি মনে বহক আৰু বহি পেলাই একদম নেচাৰটো ফিল কৰক বতাহজাক মাৰিব বতাহজাকৰ ফিলটো লওক সেই ভাইবটো কেতিয়াবা মন যায় আজি তেনেকুৱাই সেই মনটো মানে এনেকুৱা লাগিছে অকণমান সপোনটো পূৰা হৈছে নেকি একদম বাঁহৰ তলত বহি পেলাই চব এখন কাঠৰ বেঞ্চ ইয়াত বহি লৈছোঁ আৰু বহি পেলাই অকণমান নেচাৰটো এনজয় কৰিছোঁ মানে হাই হাল্লা হুলস্থুল বহুত হৈ আছিলে কেতিয়াবা এনেকুৱা মন যায় যে এনেকৈ বহি পেলাই নহয় আপুনি ব্লগ কৰক কথা পাতক আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰোঁ মনৰ কথা কিছুমান কওঁ আদান প্ৰদান কৰোঁ কেনেকুৱা পায় আপোনালোকে ক'ব সেইখিনি ভাল লাগে আৰু আপোনালোকে কেতিয়াবা এনেকৈ বহি পাইছেনে অকলে মানে একদম নিজান ঠাইত অকণমান বহি খেতি পথাৰখিনি চাই পিনে চাওক গোটেই খেতি পথাৰ আছে খেতি পথাৰখিনি চাওক চাই মেলি একদম এনজয় কৰক ৰ'দটো আহিব আবেলি গছৰ তলত মজাটো বেলেগেই হয় এইটো UB ব্লগছ অসমকটো এনেকৈ মম ভৰাই দিয়ক ভাত খাবলৈ যাওঁ এয়া খানা আহি গৈছে আৰু খানা কি আহিছে আপোনালোকক দেখুৱাইছোঁ কলপাতত খাম আজি আৰু হয় নেকি
বাৰু ঠিকে আছে খানা আছিলে মই আহি গৈছোঁ বাৰু ঠিক আছে মই শুধৰাই লৈছোঁ আৰু কি আছে কলপাতত তেতিয়া আপোনালোকক দেখুৱাওঁ বস্তুখিনি গোটেইখিনি আহি লওক আৰু আহি পেলাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ এইটোতো একদম ফেভৰেট বস্তু দেখুৱাই আছোঁ ৰ'ব অকণমান ধৈৰ্য ধৰক দেখুৱাই আছোঁ একদম গোটেই ইন্তজাম হৈ আছে আৰু আজি বহুত দিনৰ মূৰত তেনেকৈ ভালকৈ এসাঁজ আকৌ এবাৰ খাবলৈ সুযোগ হৈছে আৰু দেখুৱাই আছোঁ আজি বহুত দিনৰ মূৰত এসাঁজ খাইছে ভালকৈ য'তে মাতে উজ্জ্বল সেইটো ডাইলগে দিয়ে দেই কভাৰ ডাইলগ গৃহস্থ খেতি কৰিব দেখিছা বাৰু এতিয়া গোটেই বস্তুখিনি আহি গ'ল দেখুৱাই দিছোঁ লুক এটা এইপিনে হ'ল আমাৰ ভাত এয়া হ'ল শ'ল মাছ পালেং দি এয়া হ'ল বেঙেনা পিটিকা কণী দি চাটনি এয়া লোকেল মাছ এয়া হ'ল মিছা মাছ মৰিচা তাৰপিছত এইটো এটা গ্ৰীণ চাটনি আৰু এইটো হ'ল ৰ'দৈ টক আৰু এইটো হ'ল আপোনাৰ পচলা আৰু আহি আছে এইপিনে এইটো লাই মজা বঢ়িয়া এইখিনি খানা খাই এতিয়া খাওঁ বহুত ভোক লাগিছে যথেষ্ট আৰু এতিয়া সময় হৈ গ'ল প্ৰায় 2টা বাজি গৈছে খাই মেলি আকৌ যাব লগা আছে চ' চাই থাকক আৰু এক্সাইটমেণ্ট এতিয়া অকণমান ওলাই যাওঁ ভাত চাত খাই অলপ আৰাম কৰিলোঁ আৰু আমি যাম এইখন গাড়ীত এই গাড়ীখনতে যাম এইখন গাড়ী এতিয়া ইয়াৰ ৰাইড ল'ম আমি বাইকততো ঘূৰিয়ে আছোঁৱেই ইয়াৰ আপোনাৰ এক্সজষ্ট নোটটো এবাৰ শুনাই দিছোঁ মই আগতে আপোনালোকক লগত কৈছোঁ বহুতখিনি আমাক সহায় কৰিছে মাজুলী আমাৰ বৰ সুন্দৰ আৰু এইপিনে ব্লগ চাই বিকাশৰ ব্লগ চাই আমি ওলাই আহিছোঁ থেংক ইউ প্ৰমোচন কৰি কিনে ধন্যবাদ আমি সৰু আগতে কি প্ৰমোচন কৰিম সৰু মানুহ মেইন হয় কি প্ৰমোচন কৰিম বাৰু সৰু মানুহ মই হয় মোৰ বয়স 19 বছৰ মানুহ বয়সৰ লগত সৰু নহয় মানুহ এক্সপিৰিয়েঞ্চৰ লগত সৰু হয় মই এক্সপিৰিয়েঞ্চৰ হিচাপে সৰু দেই এক্সপিৰিয়েঞ্চ বেছি ডাঙৰ আপোনাৰ 35 ইয়াৰ্ছ সৰি 49 ইয়াৰ্ছ অলপ বেছিয়ে হ'লগৈ ইমানখিনিও হোৱা নাই বাৰু যি কি নহওক এতিয়া আমি ওলাই আহিছোঁ গোটেইখিনিয়ে এইপিনে বিকাশ সমীৰণ আমাৰ সমীৰণ আৰু এইপিনে পাব এয়া চ' এইপিনে এয়া ম'ম' লৈছোঁ আৰু ম'ম' চাটনি টাটনি আহিছোঁ বোকাখাট নহয় আমি কহৰাত আছোঁ এতিয়া কহৰাতে ইয়াত আজি গোটেই দিনটো আপোনালোকক দেখুৱালোঁ এইখিনি খাওঁ इसको स्प्रिंग पट्टी कहते हैं स्प्रिंग पट्टी खाजा मतलब खाजा उसका नाम ही है मजा है आजा नहीं छोड़ो आजा खाजा ओके आजा खाजा আৰু এনেকৈ জুই তাপত মানে বহি লৈ গোটেই আমি মানে ময়ে আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া গান শুনি আৰু এইপিনে ক্লেপ বক্সত এনেকৈ মজা এইটোৱে হ'ল মোৰ টেণ্ট মানে মই য'ত আছোঁ আৰু এতিয়া এডিটিং কৰি আছোঁ আৰু এডিটিং কৰি আপোনালোকৰ লগত ব্লগটো চেছ কৰোঁ বুলি ভাবিছোঁ এইপিনে এডিটিং কৰি আছোঁ যথেষ্ট ৰাতিও হৈছেগৈ ভাগৰো লাগিছে কিন্তু কি কৰিম এডিটিং কৰিবই লাগিব আৰু আপোনালোকক ব্লগ দিবলৈ মানে চেষ্টা কৰি আছোঁ ভাল ব্লগটো দিবই লাগিব চ' কেনেকুৱা পালে ভিডিঅ'টো জনাব নিশ্চয় যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ' দিলে তাৰ ন'টিফিকেশ্যন পাই থাকিব চ' আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ আজিলৈ আহিছোঁ জয় আই অসম